हेलो हेलो मोर गा बेसि ভাল নহয় আপোনালোকে হয়তো গম পাইছে মই যোৱা 11 সেপ্টেম্বৰত শিৱসাগৰ আছিলো আৰু উজনিত খুব ঠাণ্ডা আমাৰ ইয়াৰ লগত নিমিলে যাৰ বাবে মোৰ গাও ইমান ভাল নহয় সাৰে মইতো কৈ গৈছে যে গান গাব লাগে আচলতে মোৰ গা খুব বেছি ভাল নহয় মানে ফুলটো ভাল নাই তথাপিও মই এফাকিমান আপোনালোকৰ আগত গাবলৈ চেষ্টা কৰিম ঠিক আছে মই ইমানটা আপোনাক ৰিকুৱেষ্ট কৰিছো যে আপুনি যে আৰম্ভণি কৰে খুব ভাল লাগে আপোনাক ৰাইজে বহুত মৰম কৰে আপুনি ঠিক আছে মই গাম মোৰ গানৰ শেষতে কে ক'ব কিন্তু অকমান আপুনি কে সংলাপটো দি দিয়ক আপোনাৰ যিটো আৰম্ভণি যি কি ধুনীয়াকে আপুনি কয় যে বন্ধুৰাও দেখো খালি তোমাও এখিনি অলপ কৈ পেলাই অলপ হাই হৈ দিয়কচোন যে এইখিনিতে আপুনি ঠিক আছে দেখিছে কিমান সহযোগ কৰিছে আপুনি কিমান সহযোগ কৰিছে ধৰক ইয়াতে আপুনি এটা এড লৈ আছে ইয়াতে বাইক আছে বুলেট আছে আপুনি ইয়াতে ধোৱাটো ওলাই দিয়ক মানে আমাৰ ঘৰুৱা ভাষাত আমি ব্লগ বনাওঁ চিলটীয়া আৰু কাছাৰীয়া ভাষা যিটো আমাৰ ঘৰুৱা ভাষা আৰু অসমীয়া যিটো আমাৰ মাতৃভাষা তো প্ৰায় মানুহে আমাৰ চিলটীয়া আৰু কাছাৰী ভাষাত ব্লগ বনালে বেয়া পায় কিন্তু বেয়া পাব নালাগে আমি ৰাতিপুৱা টোপনিৰ পৰা উঠি প্ৰথমে কাছাৰী চিলটীত কথা পাতিব লাগে পিছত আমি ওলালে অসমীয়াত কথা পাতিব লাগে তো আজি মই আৰু জাভেদা মোক ফচাই দিছে মই কাছাৰী চিলটীত ব্লগ বনাওঁ আপোনালোকে বেয়া পাব নালাগে কাছাৰী চিলটীত কিয় আমাৰ ঘৰুৱা ভাষা আমি টোপনিৰ পৰা মুখখন ধুই আগত কওঁ মাই তোরা সানিয়া দো और तो प्रिय व्यूअर्स आज के अपना तो ब्लॉग वाला बनाई है रोका बाइक और ऐसे बाइक खान खाला बाइक और रेडो के से दिया प्रिय व्यूअर्स तो देख रहा नहीं खाला मगु और खाला मगु तू पुआरे लो याद हो ते दुनो उलाई আৰু এনে ধৰণে তেওঁ আপোনালোকক ভিডিঅ'সমূহ দি যাবলৈ সক্ষম হয় আৰু আপোনালোকৰ সেই মৰমখিনিয়ে যথেষ্টখিনি ভিউজ পাইছে যথেষ্ট মৰম দি গৈছে মই যেটা আপোনালোকক কৈছো আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে মোৰ মাতো ইমান ভাল নহয় হয়তো মই গান গাব নোৱাৰিম কিন্তু আজি আপোনালোকক দুআষাৰমান কথা কৈ যাম আজিৰ পৰা হয়তো 2 বছৰমান পূৰ্বে আপোনালোকৰ এইখন বিদ্যালয় মই আহিছিলো তেতিয়া যি পৰিৱেশ দেখিছো আৰু এতিয়াৰ পৰিৱেশ যথেষ্ট সলনি হৈছে তেতিয়া মই কৈ গৈছিলো আপোনালোকৰ আগত যে আপোনালোকে ভালকে পঢ়িব ভালকে এই অঞ্চলখনৰ আৰু আপোনালোকৰ যি ৰাস্তা বা ৰাস্তাৰ কথাটো ক'বই নালাগে ওলাইছিলো 2টা বজাত আহি পাইছো 3:30 বজাত আব্দুল সালে ফোন কৰি কৈছে ক'ত পাইছে বোলে মুৰাজাৰ আপোনাৰ মুৰাজাৰ ঠেক নহয় নেকি প্ৰতি বছৰে এইবাৰ আমাৰ এটা লক্ষ্য আমি বিগত 2 মাহ পূৰ্বে আমি নীলবাগান হোজাই আমি এটা ইউনিটি কৰিছো আৰু সেই ইউনিটিৰ জৰিয়তে আমি কি কৰিছো বিদ্যালয়সমূহলৈ সোমাও বিশেষকৈ চৰকাৰী বিদ্যালয়সমূহত আমি গৈ সোমাও তাত কেনে ধৰণৰ লিখা পঢ়াখিনি চলে বা তাত সকলো ছাৰ আহিছে নেকি বাইদেউসকল আহিছে নেকি তাৰ ওপৰত আমি কিছু পৰ্যবেক্ষণ পৰিলক্ষিত হৈছে কিন্তু আপোনালোকৰ যি এই ব্যক্তিগত বিদ্যালয়সমূহ আজিৰ তাৰিখত যেহেতু দুটাকৈ লকডাউন হোৱাৰ পিছত মই প্ৰত্যেককে দুখ দিব নিবিচাৰো একাংশ বুলি মই ক'ব বিচাৰিছিলো আচলতে সেই মোবাইল ফোনটো নহ'লেহেঁতেন কিন্তু সেই মোবাইল ফোনে আপোনালোকে এবাৰ ভাবি চাব সেই মোবাইল ফোনে কিন্তু আপোনালোকৰ মোবাইল ফোন হোৱাৰ আগ মুহূৰ্তত যিখিনি পঢ়াৰ আপোনালোকে ষ্টেবিলিটি আছিলে কিন্তু বৰ্তমান সময়ত যথেষ্ট কমি গৈছে যেন লাগিছে ইয়াত অভিভাৱকসকলো আছে বা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বা আপোনালোকৰ জ্ঞাততে কিছু কথা ক'ব বিচাৰিছো হয়তো আপোনালোকে বেয়া লাগিব পাৰে কিন্তু যেতিয়া আপোনালোকৰ ৰিজাল্ট হ'ব বা যেতিয়া আপোনালোকৰ ভাল ফলাফল হ'ব তাৰ পিছত হয়তো আপোনালোকে ক'ব পাৰিব যে যমুনামুখৰ পৰা এগৰাকী দাদাই আহি পেলাই এষাৰ কথা কৈ দিছিলে আপোনালোকে মোবাইল ব্যৱহাৰ কৰিব প্ৰয়োজনত মোবাইল ব্যৱহাৰ কৰিব বিভিন্ন স্থানত যাব অসমৰ বিভিন্ন প্ৰান্তত আপোনালোকে দেখা পায় প্ৰতিবেদনসমূহ বা যিসকল প্ৰতিভাৱান যুৱক যুৱতীসকলৰ প্ৰতিভাসমূহ আছে সেয়া মই তাৰ পৰা আনিবলৈ চেষ্টা কৰা তেনে মুহূৰ্তত মই অসমৰ বিভিন্ন স্থানত মই ঘূৰি ফুৰো তাৰ পৰা দেখিবলৈ পাওঁ যে বৰ্তমান সময়ত যিটো শিক্ষা ব্যৱস্থা আৰু সেই শিক্ষা ব্যৱস্থাত দেখিবলৈ পোৱা গৈছে যে সাধাৰণ সামান্য সেই মোবাইলটোৰে কিন্তু যথেষ্ট ক্ষতি কৰা পৰিলক্ষিত হৈছে নেদেখাজনৰ ওচৰত দোয়া কৰো বা নেদেখাজনৰ ওচৰত আমি এইটোৱে বিচাৰো যে লকডাউনৰ নিচিনা যি আমাক যি কাল অমানিশা বুলি ক'ব লাগিব 2 বছৰ আমাৰ যি শৈক্ষিক বা আমাৰ যি ছাত্ৰ ছাত্ৰীসকলৰ যি ভৱিষ্যত আছিলে সেয়া একেকোবে শেষ কৰি দিয়া নিচিনা লাগিছে আমি বিচাৰো যাতে তেনেকা নহওক আৰু তাৰ পিছত হোৱাৰ পিছত দেখিবলৈ পোৱা গৈছে বিশেষকৈ ৰাজ্যখনৰ মই কেৱল এই স্থানৰ বুলি নকওঁ গোটেই ৰাজ্যত দেখিবলৈ পোৱা গৈছে যে শিক্ষাৰ যি ব্যৱস্থা আপোনালোকে হয়তো অৱগত যে হোজাই জিলাত এইবাৰ মেট্ৰিকৰ যি ৰিজাল্ট বা মেট্ৰিকৰ যি ফলাফল তাক নিম্ন স্থানত গুচি গৈছে তাৰ কাৰণ কি
কি কাৰণত হৈছে আমি যাতে সেইখিনি অকমান গুৰুত্ব দিব পাৰো তাৰ প্ৰতি যাতে আমি লক্ষ্য ৰাখিব পাৰো লগতে যিসকল অভিভাৱকসকল আছে আপোনালোকক মই অনুৰোধ জনাওঁ যাতে আপোনালোকে নিজৰ সন্তানটো নিজৰ ল'ৰাটো বা নিজৰ ছোৱালীগৰাকী ক'ত গৈছে কি কৰিছে কোন সময়ত টিউচনত গৈছে কেইটা বজাত আহিব এইখিনি আপোনালোকে অনুগ্ৰহ কৰি অকমান মন কৰিব আৰু হয়তো বিশেষকৈ আমাৰ এই গাঁৱলীয়া অঞ্চলত আমি বিচাৰো যে চহৰৰ পৰা আমি চহৰৰ কথা ক'ব নালাগে আমি চহৰৰ কথা ক'ব নালাগে কাৰণ চহৰত তেওঁলোকে এটা ৰুটিন বনাই দিয়ে আমাক যেনেকৈ স্কুলত ৰুটিন দিয়ে সোমবাৰে এইটো মংগলবাৰে এইটো বুধবাৰে এইটো তেওঁলোকৰ ঘৰৰ সেই ল'ৰা ছোৱালীৰ কাৰণে এখন চাৰ্ট বনোৱা থাকে আৰু সেই চাৰ্টত দেখিবলৈ পোৱা যায় যে তেওঁলোকৰ ল'ৰাটো কোন সময়ত কি কৰিব কোন সময়ত খেলিব কোন সময়ত পঢ়িব সেইখিনি থাকে হয়তো আপোনালোকৰ আমনি লাগিছে এইখিনি কথা কিন্তু আপোনালোকে এবাৰ নিজৰ ফালৰ পৰা ভাবিব এয়া আচলতে মোৰ কথা মই মোৰ কথা কোৱা নাই আপোনালোকৰ কথা কৈছো যেতিয়া আপোনালোকে এইখন বিদ্যালয়ৰ পৰা আপোনালোকে এটা ভাল ৰিজাল্ট কৰি পেলাই নগাঁৱলৈ যাব গুৱাহাটীলৈ যাব বা উচ্চ শিক্ষাত যেতিয়া আপোনালোকে উত্তীৰ্ণ হ'ব এবাৰ ভাবিব আপোনালোকে যে নাই আমি সঁচাকে ভুল কৰিছিলো সঁচাকে আমাৰ যি মূল্যৱান সময় এই মুহূৰ্তত মই যিখিনি কথা কৈ আছো সেই কথাখিনি 1 ছেকেণ্ড যোৱাৰ পিছৰ পৰা আকৌ উভতি নাপাম সেয়া গুচি যাব সেইকাৰণে আপোনালোকৰ সময়খিনি যথেষ্ট মূল্যৱান যথেষ্ট গুৰুত্বপূৰ্ণ সময় বৰ্তমান সময়ৰ যিখিনি সময় সেইখিনি সময় যাতে আপোনালোকে অপচয় নকৰে অপব্যৱহাৰ নকৰে যাতে ভাল সঠিক সময়ত যাতে আপোনালোকে ব্যৱহাৰ কৰে আপোনালোকে নিজৰ চলাচল যাতে ভালকে চলিব পাৰে নিজৰ দেউতাৰ প্ৰতি যাতে মাক দেউতাকৰ যি সপোন সেই সপোনত যাতে আপোনালোকে উপনীত হ'ব পাৰে আৰু ইমানতে কৈ মোৰ যি চমু বক্তব্য আছিল আৰু আপোনালোকক যথেষ্ট সময়ৰ কাৰণে হয়তো আপোনালোকে অপেক্ষা কৰি আছিলে তাৰ বাবে মই এই সৰু কিছু কথা আপোনালোকৰ আগত অৱগত কৰিছো সেয়া যাতে আপোনালোকে যদি পাৰে এবাৰ চেষ্টা কৰি চাব আপোনালোকৰ যি ভৱিষ্যত বা আপোনালোকৰ যি শৈক্ষিক বা শিক্ষাৰ যি ক্ষেত্ৰখন আছে সেয়া হয়তো যথেষ্ট ওপৰলৈ উঠি যাব পাৰে এয়া কৈ মই মোৰ চমু বক্তব্য মই সামৰি মানিছো